নমস্কাৰ পোনপ্ৰথমে সকলোকে চেলেব ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকলৈ লৈ আহিছোঁ যিগৰাকী ব্যতিক্ৰমী নাৰী প্ৰিয়া কলিতা। তেওঁ আজি সমাজকৰ্মী বুলি আমি সকলোৱে জানো, কিন্তু তেওঁ সমাজৰ বাবে কি কৰিছে আজি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ আগলৈ লৈ আহিছোঁ। একচুৱেলি এইটো ভিডিঅ' প্ৰিয়া কলিতাই মোলৈ প্ৰেৰণ কৰিছিল ভিডিঅ'টো এডিট কৰি কিনে আপলোড কৰাৰ বাবে, আৰু ময়ো এটা ভাল সুযোগ পালোঁ বাৰ থ্ৰুদি আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। হেল্ল' গাইজ, মই প্ৰিয়া কলিতা, সকলোৱে জানে। আমাৰ সূৰ্যোদয় ফাউণ্ডেশ্যন আছাম বুলি এটা NGO আছে, সকলোৱে গম পায়। আজি আমি গুৱাহাটীৰ পৰা অলপমান দূৰত ৰাখিছোঁ, এই অঞ্চলত ৰাখিছোঁ। ইমান কষ্ট কৰি যে বাইদেউ আছে আমাৰ মাজত আহি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত খোৱা বস্তু, স্বাস্থ্য সম্পৰ্কে সজাগতা সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ দিলে। তেওঁৰ অপাৰেশ্যনৰ পিছত এতিয়া তেওঁ ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে আৰু সুস্থ হোৱাৰ পিছতে সমাজৰ বাবে এনেদৰে আগবাঢ়ি আহিছে। তেওঁ ভিতৰুৱা অঞ্চলত যাই আজি কিনো কৰিলে তাকে এবাৰ আমি পাই যাব। কোনোবা মহান ব্যক্তিয়ে যদি তেওঁৰ লগত কণ্টেক্ট কৰিব বিচাৰে বা কোনো ধৰণৰ সহায় কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁৰ সূৰ্যোদয় ফাউণ্ডেশ্যন ক্লাবৰ গোটেইখিনি এড্ৰেছ ডিছক্ৰিপশ্যনত এভেইলেবল আপোনালোকে পোৱা যায়। হেল্ল' গাইজ, মই প্ৰিয়া কলিতা, সকলোৱে জানে। আমাৰ সূৰ্যোদয় ফাউণ্ডেশ্যন আছাম বুলি এটা NGO আছে, সকলোৱে গম পায়। আজি আমি গুৱাহাটীৰ পৰা অলপমান দূৰত ৰাখিছোঁ, সন্তলি এই অঞ্চলত ৰাখিছোঁ। ছাৰে আচলতে এই স্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাক আজি ইয়াতে ইনভাইট কৰিছিলে। তো আমি NGOৰ ফালৰ পৰা কিছু সামান্য খোৱা বস্তু বা পানী এনেকুৱা ধৰণৰ সামগ্ৰীৰে আমি শিশুসকলৰ মাজত স্বাস্থ্য সম্বন্ধে এটা জ্ঞান দিয়াৰ কাৰণে বা এনেকুৱা এটা উদ্দেশ্যৰে এইখন স্কুলত উপস্থিত হৈছোঁ। আহি থকা সময়খিনিত কিছু প্ৰাকৃতিক দুৰ্যোগ কিছুমান বৰষুণ হ'ল, তাৰ মাজতো আমি আহিছোঁ। আহি ইয়াতে যিখিনি পালোঁ আৰু ল'ৰা ছোৱালীবিলাকৰ মৰম আদৰ ছাৰসকলৰ যিখিনি ৱেলকাম পালোঁ, সেইখিনিয়ে আমাক বহুত ধন্য কৰিলে। তো আজি অনুষ্ঠানটোৰ বিষয়ে কেনে পালে বা আমাৰ অনুষ্ঠানটোৰ বিষয়ে ছাৰহঁতে কি ক'ব, আমি আজি এইখন বিদ্যালয়ৰ মুখ্য প্ৰধান শিক্ষক ছাৰৰ মুখেৰে কিছু কথা জানো অলপ কৈ দিব। প্ৰথমে মই সূৰ্যোদয় ফাউণ্ডেশ্যনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো সুদূৰ গুৱাহাটীৰ পৰা ইমান দূৰ ৰাস্তা ইমান কষ্টৰ মাজত অতিক্ৰম কৰি আহি আমাৰ মাজত লগ দিয়াৰ কাৰণে সূৰ্যোদয় ফাউণ্ডেশ্যনৰ সভানেত্ৰী প্ৰিয়া বাইদেউক আমি প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ। পাছত কথা হ'ল যে ইমান কষ্ট কৰি যে বাইদেউ আজি আমাৰ মাজত আহি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত খোৱা বস্তু, স্বাস্থ্য সম্পৰ্কে সজাগতা সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ দিলে, খোৱা বস্তু কিছু বিতৰণ কৰিলে, কাপোৰ কানি বিতৰণ কৰিলে। এই লৈ আমি বাইদেউৰ ওপৰত যথেষ্ট সন্তুষ্ট হৈছোঁ আৰু পৰৱৰ্তী সময়ত হয়তো আৰু ইয়াতকৈ বহুত কিবা কিবি আমি বাইদেউৰ ওপৰত আশা কৰিম। এইখিনি আৰু আমাৰ সদস্যসকলৰ কাৰণে, আৰু তেওঁলোকে যেন আমাৰ পেজটো লাইক কৰে আৰু আমাৰ ইউটিউবো আছে সূৰ্যোদয় ফাউণ্ডেশ্যন আছাম বুলি, তাতো আমাৰ ছাবস্ক্ৰাইব কৰিব পাৰে, লাইক কমেণ্ট কৰিব পাৰে। প্লাছ আমাৰ ফেচবুক পেজ আছে সূৰ্যোদয় ফাউণ্ডেশ্যন আছাম বুলি, তাতো লাইক কৰিব আৰু আমাক এনেকৈ নিমন্ত্ৰণ কৰিব পাৰে। আমি যাম, আমি আপোনালোকৰ ওচৰত যাম আৰু লগতে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। বাই।